হত্যাকাৰীক বচাবলৈ আহি গ'ল বিদেশৰ উকিল অসমত কেনেকৈ স্থান পালে, কেনেকৈ সোমাবলৈ মানে চান্স পালে, সাহ কেনেকৈ পালে, ইমান সাহ নে এই হত্যাকাৰীক এজনক বচাবলৈ, তেওঁলোকৰ সম্পত্তি বচাবলৈ তেওঁলোকে ইমান সাহ ক'ত পালে। তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াতো মানুহক বহুত ভাল পাইছিলে। বেংগলোৰত গৈ পেলাই বেংগলোৰৰ মানুহক কিমান মৰম চেনেহ কৰিছিল, বেংগলোৰৰ মানুহে কিমান নিজৰ আপোন বুলি ভাবিছিল। সেই বেংগলোৰৰ মানুহ আহি আজি অসমত উপস্থিত হত্যাকাৰীক বচাবলৈ এইকেইজন অমৃতপ্ৰভা, শেখৰ জ্যোতি, সিদ্ধাৰ্থ আৰু এজন কি বুলি কয় সন্দীপন গাৰ্গ, আৰু এওঁলোকক বচাবলৈ আহি গ'ল বাহিৰৰ উকিল। এওঁলোকৰ ইমান সাহস। আমাৰ অসমৰ উকিলেতো চব তেওঁলোকৰতো কেতিয়াও তেওঁলোকৰ কেছ নলওঁ বুলি কৈছে। সকলো মানে উকিলে এতিয়া গৰজি উঠিছে। আচলতে মানে ইয়াত হয়তো ৰাজনীতিৰ পাক সোমাই আছে। যদি জুবিন গাৰ্গ ডাঙৰীয়া ঘটনাটো যদি ঢিলা কৰি দিয়ে, তেতিয়াহ'লে জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও ন্যায় নাপায়। জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবলৈ হ'লে সকলো ৰাইজে মাত মাতিব লাগিব, ওলাই আহিব লাগিব। সকলো সদায় একেখিনি কথাকে কৈয়ে থাকিব লাগিব যে আমাক জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় লাগিব। তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত যি অন্যায় কৰিলে, সেই অন্যায় মানে পুৰা অন্যায় হৈছে। কাৰণ তেওঁৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলে। তেওঁলোকক মানে যিহেতু তেওঁলোকক যিমানখিনি জুবিন গাৰ্গৰ ওপৰত যিমানখিনি দায়িত্ব হ'বলগীয়া আছিল, তেওঁলোকে কিন্তু সেই দায়িত্বটো নল'লে। ইমানে এলাপেচা মানুহ বুলি ভাবিলে, মানে আমাৰ নিচিনা মানুহ বুলি ভাবিলে জুবিন গাৰ্গক। সেইকাৰণে তেওঁলোকক এখন ভাল চিকিৎসালয়ত নিনিলে, ৭৫ মিনিট বাহিৰত পেলাই থৈ দিলে। আৰু তেওঁলোকে ৰং চাই থাকে, তেওঁলোকে হাঁহি ফূৰ্তিত তেওঁলোকৰ ৰং দেখিলেই একদম মানে খং উঠি যাব। তেওঁলোকৰ হাঁহি কি চাব, যাব দে। জুবিন গাৰ্গ ডাঙৰীয়া বেমাৰী মানুহ এজনক এই সাগৰলে পানীলে ভয়, জুইলে ভয় থকা মানুহজনক পানীলে কিয় যাব দিলে? যা বুলি পঠিয়াই দিলে। তেওঁলোকে ৰং চাই আছিলে, চাওঁচোন কি হয় নহয় সেই বুলি ৰং চাই আছিলে। আজি সেই ধুৰন্ধৰকেইটাক বচাবলৈ আহি গ'ল অসমৰ বাহিৰৰ উকিল, কেনেকে স্থান পালে? আৰে উকিল, আপোনালোকৰ অকমানো দয়া মমতা নালাগিলেনে? জুবিন গাৰ্গ ডাঙৰীয়া আপোনালোকে ন্যায় দিবহে লাগে, কিয় এই কেছটো তেওঁলোকে ল'ব লাগে? তেওঁলোকে কিয় অমৃতপ্ৰভাহঁতক বচাবলৈ বিচাৰি ফুৰিছে? সিদ্ধাৰ্থক কিয়, এজন হত্যাকাৰী কিয় বচাবলৈ চেষ্টা কৰিছে? টকা লাগে আপোনালোক, টকাই মূৰত ধৰিছে আপোনালোকক, টকা লাগে আপোনালোকক ন? টকাৰ কাৰণে আজি এনেকুৱাখন কৰিছে আপোনালোকে। টকা পাব যে, টকা লাগে যে, তেওঁলোকেতো জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰা লুটি বেংক বেলেঞ্চ উভৈনদী কৰি থৈছে। এতিয়া উলিয়াই আনি দি দিব উকিলক, আৰু হত্যাকাৰী মুকলি আকাশৰ তলত। বা কিন্তু মানিছো চৰকাৰ এইখন, মানিছো কিন্তু চব টকাৰ খেল। যদি জুবিন গাৰ্গ ডাঙৰীয়াক যদি চৰকাৰখনে যদি ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আমাৰ নিচিনা মানুহ আইন কানুন কৰি একো লাভ নাই। কিবা যদি অত্যাচাৰ আমাৰ লগত হয়, কিন্তু আমি কেতিয়া আইন কানুনৰ ওচৰত গৈ একো মানে নাপাওঁ, আইন কানুনৰ ওচৰত গৈয়ে লাভেই নাই। জুবিন গাৰ্গ ডাঙৰীয়াটো যদি ন্যায় নাপায়, আমাৰ নিচিনা মানুহনো কি এলাপেচা মানুহ। গৰিমা গাৰ্গ বাইদেউ এতিয়া চাৰ্জশ্বিট পঢ়ি বহুতখিনি মানে এতিয়া বুজি পাইছে। সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়াই ইমান অন্যায় কৰিলে, কামি হাড় পৰ্যন্ত ভাঙি যোৱাকে তেওঁক মাৰিলে, বিষ খুৱাই মাৰি দিলে। ডাইৰেক্ট কৈছোঁ, বিষ খুৱাই মাৰি দিলে। গম পাইছেনে? এতিয়া গৰিমা আগতেতো অকণমান বুজি পাইছে জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা বেমাৰ হৈছিলে, নিজে মানে মৃত্যু হ'ল বুলি ভাবিছে। এতিয়া বুজি পাইছে তেওঁ আচলতে এই হত্যাকাৰী, এই কুলাংগাৰকেইটা, দানৱকেইটা, নৰপিশাচকেইটাই জুবিন গাৰ্গক হত্যা কৰি পেলালে। এতিয়া বুজি পাইছে, অতদিনে বুজি পোৱা নাছিলে তেওঁ, যিহেতু তেওঁ অসুস্থ আছিল। আৰু ভিডিঅ'বিলাকত দেখি স্পষ্ট ওলাই পৰিছে তেওঁৰ লগত কিমান মানে অৱহেলা কৰিলে, তেওঁলোকে কিমান অৱহেলা কৰিলে। ভিডিঅ'বিলাক দেখিলে সঁচাকৈ আমাৰ ইমান বেয়া লাগিছে। ইমান ভাগৰুৱা মানুহজনক তেওঁলোকে ইমান বেয়া ব্যৱহাৰ কৰিলে, মাৰি মেলি কামিহাড় পৰ্যন্ত ভাঙি মাথা চাথা আঘাত লগাই দিলে। কি কৰিলে সেই লাষ্টৰ ভিডিঅ'টো অসমৰ ৰাইজে কিন্তু বিচাৰি আছে দেই। কি কৰিলে সেই 19 তাৰিখৰ দিনটো, কোনটো সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছিল, কোনটো সময়ত আমাৰ মাজৰ পৰা গুচি গ'ল, সেই সময়খিনি আজিলৈকে অসমৰ ৰাইজে গম পোৱা নাই, পৰিয়ালে গম পোৱা নাই। লাখ অনুৰাগী এতিয়াও কান্দি আছে। সেই জুবিন ক্ষেত্ৰত গৈ পেলাই চাকি বন্তি জ্বলাই আছে, সেইখন মন্দিৰ হৈ গ'ল এতিয়া। কিন্তু যদিও ন্যায় নিদিয়ে ন, নিজৰ ন্যায় নিজেই ল'ব জুবিন গাৰ্গ ডাঙৰীয়াই।
তেওঁলোকনো ওলাই আহি কি কৰিব? কিবা এটা অসমত কৰি খাব পাৰিব? নোৱাৰে। অসমৰ ৰাইজ ইমান পগলা নহয়। ইমান মানে হয়তো আইন কানুনে ন্যায় নিদিব পাৰে, কিন্তু অসমৰ ৰাইজে তেওঁলোকক এই মাটিত ভৰি দিব নোৱাৰা কৰি থ'ব। এনেকুৱা কৰিব। চিনি পোৱা নহয়, তেওঁলোকে চিনি পোৱা নাই এই অসমৰ ৰাইজক। গাত তেজ আছে, গাত বল আছে অসমৰ ৰাইজৰ। তেওঁলোকৰ নিচিনা মানুহ এজনক উল্টা পটকাই পেলাই দিব। গম পাইছেনে? টকা লুটি খালে লাষ্টত মানুহজনক মাৰি পেলালে। গৰিমা বৌ, আপুনি যুঁজি থাকক। অসমৰ ৰাইজ আছে, আপুনি যুঁজি থাকক। এৰি নিদিব। জুবিন গাৰ্গ ডাঙৰে ন্যায় নোপোৱালৈকে আপোনালোকে এৰি নিদিব। লাগি থাকিবই লাগিব। কাৰণ আমি এজন কেনেকুৱা ধৰণৰ ব্যক্তি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। আমি গম পাইছোঁ, আপুনি গম পাইছে, এগৰাকী পত্নী গম পায়, এখন ঘৰৰ ভগ্নী, পিতৃ, এজন পিতৃ নিজৰ ছোৱালী, মাতৃ, নিজৰ পত্নী, নিজৰ ল'ৰাক চকুৰ আগত জ্বলাই দিছে। কেনেকুৱা লাগিব? কেনেকুৱা বুকুখন বিষাব? সেইজন পিতৃক ন্যায় দিব লাগে কিন্তু দেই। সকলো মাত মাতা, ওলাই অহা, যুঁজি থাকক। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে লিখক আৰু সকলোৱে মাত মাতক।